পতি বিদেশত কৰ্মৰত, পত্নী পৰকীয়া প্ৰেমত লিপ্ত। পত্নী পৰপুৰুষৰ লগত সম্পৰ্ক থকাৰ বাবে 2 মাহৰ গৰ্ভত থকা সন্তান নষ্ট কৰিছে। সেইবাবে পতিয়ে পত্নীক ফোনযোগে 3 তালাক দিছে। পতি জামালুদ্দিনৰ বিৰুদ্ধে পত্নীয়ে উত্থাপন কৰিছিল এক অভিযোগ। বাংলাদেশী যুৱতীৰ লগত সম্পৰ্ক আছে পতি জামালুদ্দিনৰ। কুৱেটত বৰ্তমান কৰ্মৰত থকা হোজাই জিলাৰ কাফি আৰক্ষী থানাৰ অন্তৰ্গত ইছলামনগৰ ফাতেহপুৰ গাঁৱৰ জামালুদ্দিনৰ বিৰুদ্ধে পত্নীয়ে উত্থাপন কৰা অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্বামী জামালুদ্দিনে। জামালুদ্দিনে পত্নীক ফোনযোগে তালাক দিয়াটো সঁচা যদিও জামালুদ্দিনৰ লগত কোনো বাংলাদেশী যুৱতীৰ লগত সম্পৰ্ক নাই। জামালুদ্দিনৰ লগত বাংলাদেশী যুৱতীৰ লগত সম্পৰ্ক থকাটো মিছা আৰু ভিত্তিহীন। জামালুদ্দিনৰ পত্নীৰ লগত পৰপুৰুষৰ লগত সম্পৰ্ক থকাৰ বাবে 2 মাহৰ গৰ্ভত থকা সন্তান নষ্ট কৰিছে। সেইবাবে জামালুদ্দিনে সকলো জানি বুজি ফোনযোগে 3 তালাক দিছে বুলি কয়। এতিয়া শুনক জামালুদ্দিনৰ প্ৰতিক্ৰিয়া। মোৰ ৱাইফ মমতা বেগম যোৱা মাহৰ 23 তাৰিখত বেছিকৈ বেমাৰ আছিলে। ডক্টৰৰ ঘৰত লৈ যোৱাৰ পিছতে ডক্টৰে ট্ৰিটমেণ্ট কৰিলে, নাৰ্ছে ট্ৰিটমেণ্ট কৰিলে। কৰাৰ পিছতে ধৰা পৰিছে 2 মাহৰ সন্তান সি নষ্ট কৰিছে টেবলেট খাই। মোৰ ওচৰত ফোন আহিছে, মোৰ ওচৰত ফোনযোগে কথা হৈছিলে নাৰ্ছৰ লগত। নাৰ্ছে কৈছে 2 মাহৰ সন্তান সি টেবলেট খাই নষ্ট কৰিছে। তাৰপিছত মই সুধিছোঁ, দিদি মই ঘৰত নাই, 2 মাহৰ সন্তান কেনেকৈ পালে? 10 মাহ হৈ গ'ল, মই বাহিৰত আছোঁ, 2 মাহৰ সন্তান কেনেকৈ পালে? দিদিয়ে মোক এইটো কৈছে, মই যিটো কেছ পাইছোঁ, ছাৰে যিটো কেছ পাইছে সেইটো কেছৰ কাম মই শেষ কৰিছোঁ। তোমালোকে কাৰ লগত আছিলে কাৰ লগত নাছিলে মই সেইবিলাক নাজানো। তাৰপিছত এইদিনাখনৰ শ্লিপখন মোৰ সৰু ভাইটিয়ে হস্পিটেলত থকা অৱস্থাতে মোৰ ওচৰত ফটো দিছিলে। ঘৰত অহাৰ পিছতে মই তাক সুধিছিলোঁ, সেই শ্লিপখনৰ ফটো মোক দিয়াচোন। সি কৈছে মই শ্লিপখন ক'ত থৈছোঁ মই পাহৰি গৈছোঁ। তাৰ লগত এইবিলাক কথা লৈ অলপমান কেচকাল হৈছিলে। মোৰ গাঁৱৰ 2জনমান ভাইক মই কৈছিলোঁ। সি ভাইবিলাকে মোক কৈছে 2 দিনৰ টাইম দিয়া, মই 2 দিনৰ ভিতৰত মই চাই দি আছোঁ। এই 2 দিনৰ ভিতৰতে সি মোক মাইনাছ কৰি লৈছে। তুমি কোৰাণ মানিবা নেকি? মই কোৰাণৰ ওপৰত মই মানি লৈছোঁ, কোৰাণৰ ওপৰত বিশ্বাস কৰিছোঁ। এই 2 দিনৰ ভিতৰত মোৰ ভালে গ'ল। 3-4 দিনমান হ'ল। হোৱাৰ পিছতে 3-4 দিন পিছত তাৰ মোবাইলৰ পৰা এটা ৰেকৰ্ডিং ওলাইছে। মোৰ মোবাইলত আহিছে, ভাইৰেল হ'ল তাৰ মোবাইলৰ পৰা মোৰ মোবাইলত। এই ৰেকৰ্ডিংকেইটা মই শুনিছোঁ। শুনাৰ পিছতে তাক মই সুধিছোঁ, সোধাৰ পিছতে সি মোক একো মাত দিয়া নাই, মোক গালাগালি কৰি আছে। গালাগালি কৰাৰ পিছতে মোৰ ৱাইফৰ মোবাইলৰ পৰা ৰেকৰ্ডিংকেইটা মোৰ মোবাইলত ভাইৰেল হ'ল। হোৱাৰ পিছতে এই ৰেকৰ্ডিংকেইটা মই তাক সুধিছিলোঁ কাৰ লগত কি কৰিছিলি। সি মোক বিভিন্ন ধৰণৰ দম দি আছিলে, বিভিন্ন ধৰণৰ কথা কৈছে। বাংলাদেশী কেছ দিব, বাংলাদেশী ছোৱালীৰ লগত মই কথা পাতি আছিলোঁ। সেইবিলাক মই কোনো ধৰণৰ লিপ্ত থকা নাই। নাথাকাৰ কাৰণে সেই সিহঁতে দুনুৰ পক্ষত মিলি গ'ল। মিলি কিনি মোৰ ওপৰত মানসিকভাৱে মোৰ ওপৰত অত্যাচাৰ চলাই আছে। সেইকাৰণে মই ৰেকৰ্ডিংকেইটা যিমানকেইটা ৰেকৰ্ডিং আছিলে সেই ৰেকৰ্ডিংকেইটা মই ফেচবুকৰ জৰিয়তে মই ভাইৰেল কৰিছিলোঁ। সকলোৱে শুনিব পাৰিছে। সেইকাৰণে মই ৰেকৰ্ডিংকেইটা ভাইৰেল কৰিছোঁ। তাৰ ওপৰত এটাৰ পিছত এটা মোৰ ওপৰত মানসিকভাৱে অত্যাচাৰ চলাই আছে। তাৰপিছত সি যিটো ল'ৰাৰ লগত কথা পাতিছে সেইটো ল'ৰাক কৈছে, মই তোমাৰ কাৰণে টেবলেট খাইছিলোঁ, তোমাৰ কাৰণে মই মৰিবলৈ ধৰিছিলোঁ, তোমাক মই বচাইছোঁ, মই কেতিয়াবা তোমাৰ কথা মই কাকো নকওঁ, তুমি মোৰ কথা কাকো নক'বা। এইবিলাক কথা কৈছিলে সি। কেনেকৈ বচাইছিলে এইবিলাক কথা সি কৈছে। এইকাৰণে মই মোবাইলৰ ৰেকৰ্ডিংকেইটা মই ভাইৰেল কৰিবলৈ মই বাধ্য হৈছোঁ। মোৰ ৱাইফ মমতা বেগম যোৱা মাহৰ 23 তাৰিখত বেছি বেমাৰ আছিলে। ডক্টৰৰ ঘৰত লৈ যোৱা হ'ল। লৈ যোৱাৰ পিছতে ডক্টৰে কৈছে 2 মাহৰ সন্তান সি টেবলেট খাই নষ্ট কৰিছে। এই 23 তাৰিখৰ শ্লিপখন মোৰ ওচৰতে আছে। এতিয়া দুনু পক্ষৰে ল'ৰাৰ পক্ষ যিটো ল'ৰাৰ লগত সেই পৰকীয়া প্ৰেমত লিপ্ত আছিলে সেই ল'ৰাৰ লগত মিলি 23 তাৰিখত এখন শ্লিপ বনাই আনিছে। আনাৰ পিছতে সেই শ্লিপখনৰ ফটো মোৰ ওচৰত আছে। এতিয়া সেই ল'ৰাৰ লগত মিলি মোৰ ওপৰত বিভিন্ন ধৰণৰ অভিযোগ উঠাই কেছ কৰিছে। সেই দুনু পক্ষৰে মিলি গ'ল। মিলাৰ পিছতে মোৰ ওপৰত বিভিন্ন ধৰণৰ অভিযোগ কৰিছে। মই বাংলাদেশৰ ছোৱালীৰ লগত অবৈধভাৱে সম্পৰ্ক কৰি আছোঁ বা অবৈধভাৱে মই ফোনত কথা পাতি আছোঁ। এনেকুৱা বিভিন্ন ধৰণৰ অভিযোগ উঠাই মোৰ ওপৰত কেছ কৰিছে। এনেকুৱা মই পৰকীয়া প্ৰেমত কোনো ধৰণৰ লিপ্ত নাই। তাৰ চবুত আছে। তাইৰ মুখেৰে সি কৈছে মোৰ এনেকুৱা চবুত নাই। ৰেকৰ্ডিংকেইটা এই ৰেকৰ্ডিং চবকেইটা মই শুনাবলৈ চেষ্টা কৰিম। তাই নিজৰ মুখেৰে কৈছে মই কোনো ধৰণৰ বাংলাদেশী ছোৱালীৰ লগত মোৰ কোনো সম্পৰ্ক নাই। এনেকুৱা চবুত তাৰ ওচৰত নাই। সি তাইৰ মুখেৰে কৈছে
এতিয়া এই দুনুৰ পক্ষৰ মাজতে মাননিকভাৱে মোৰ ওপৰত অত্যাচাৰ চলাই গৈ আছে। মই এটা কথা আপোনালোকক ৰাইজক শুনাব বিচাৰিছোঁ। মই যিটো ন্যায় মানুহ, এই যিবিলাক কথা আছিলে তাইৰ মুখৰে পৰা ৰেকৰ্ডিং যিবিলাক মোৰ মোবাইলত ভাইৰেল হৈছিলে, সেই ৰেকৰ্ডিংকেইটা মই নিউজ লাইভত এবাৰ দিছিলোঁ। মই ন্যায় পোৱা নাই কাৰণে মই এজন মানুহক মাতি কিনি আনি মই দিছিলোঁ। দিয়াৰ পিছতে মই ন্যায় পোৱা নাই এতিয়ালৈকে। বিভিন্ন ধৰণৰ মোৰ ওপৰত কেছ ওলাইছে। সেইকাৰণে কেছ ওলাওক, মই ন্যায় থাকিলে মই কেছটো উদ্দু হ'ব, মই সেইটো জানিব পৰা নাই। কোনটোক এই যে ৰেকৰ্ডিংবিলাক আছে, তাৰ মুখৰে ৰেকৰ্ডিং, কোনটো ল'ৰাৰ লগত সি কথা পাতিছিলে, কোনটা ল'ৰাৰ লগত নাপাতিছিলে, সেইবিলাক তাৰ মুখৰ কথা শুনি ল'ব। সেইবিলাক কথাত মই নাযাওঁ, ৰেকৰ্ডিংটো শুনিব। মোৰ ঘৰৰ চামানবিলাক সি গোটাইকেইটা লৈ গৈছে